হেল্ল' গাইজ, আজি দেওবাৰ। সকলোৱে জানে দেওবাৰ দিনাতো আমি ছুটি পাওঁ। ভাবিলোঁ দেওবাৰ দিনা লগৰকেইটাৰ লগত অলপ ফুৰিবলৈ যাওঁ। আহি আমি বাওঁফলা তিনিআলি পালোঁহি। বাওঁফলা তিনিআলি পাই ভাবিলোঁ আমি চৰগুৰি গ'লে আমাৰ অলপ সৰু সুৰা পাৰ্টি খাব পাৰিম। এয়া আমি চৰগুৰিৰ ভিতৰত সোমালোঁ। চৰগুৰিৰ ভিতৰত সোমাই আমি দেখিলোঁ মাংস দোকান এখনত। মাংস দোকানখনত সোমাই মাংস অলপ ল'লোঁ। মাংসটো লৈ পিনি আমি ডাইৰেক্ট আমাৰ যি ঘৰত আমি পাৰ্টি খাবলৈ যাম বুলি আছোঁ সেই বাইদেউ ঘৰত সোমাবলৈ আমি গৈ আছোঁ। গৈ আমি বাইদেউ ঘৰত পালোঁহি। বাইদেউ ঘৰত নামি আমি চাংঘৰৰ ওপৰত ধুনীয়াকৈ গোটেইকেইটাই বহি ল'লোঁ। মোৰ লগতে পিঁয়াজ কাটিবলৈ লাগি গ'ল আৰু মই এয়া হালধি নিমখ সানি পিনি মাংসটো ধুনীয়াকৈ সানি ল'লোঁ। সানি হোৱাৰ পিছত মাংসটো গৰম কেৰাহীত ধুনীয়াকৈ তেল পকাই পিঁয়াজে দি লৰাই মেলি আমি এতিয়া বনাইছোঁ। বনাই এতিয়া আমি সুন্দৰকৈ আপোনালোকক দেখাই আছোঁ। এয়া মাংস হৈ গ'ল। মাংস হোৱাৰ পিছত আমি এতিয়া ওপৰলৈ গৈ আমি কাঁহীত বাকি ল'লোঁ মাংসটো কাঁহীত বাকি লোৱাৰ পিছত আমি গোটেইকেইটাই শ্বেয়াৰ কৰিলোঁ। গতিকে এনেকুৱা সৰু সুৰা পাৰ্টি ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানতে।